অষ্টমাই দিয়া অক্ষয় ব্ৰহ্মযুগ অক্ষয় নোহোৱা ব্ৰহ্ম জীৱৰ বিষয়ে যুগৰ বিষয়ে পুনিত অমধ্য মাংস যাহাৰ ভোজন এনুৱাৰাক্য কি কৃষ্ণে তায় পিলাতন মৰিবাক আহিলা তথাপিতো দিলা গতি হেনয় কৃষ্ণ পদে নচাৰু কমতি যিজনী ৰাক্ষসনীয়ে মদ মাংস অমধ্য বস্তু খায় তেওঁকো গতি দিছে কেনেকে গতি দিছে তেওঁ ৰাক্ষসনী তন পি পেলাই তেওঁক মাৰি পেলাল তেওঁ হাতত মৰা মানে স্বৰ্গলৈ যোৱা হেনয় কৃষ্ণ পদে নচাৰু কমতি কৃষ্ণে কহিলন্ত অন্তে সপ্তম অধ্যাত সেই তেনেকুৱা এজন প্ৰভু ভগৱন্তৰ মতি ৰাখিবলৈ কোৱা নাই ন সপ্তম অধ্যাত এই সম্পৰ্কে কব বৰ্ম কৰ্ম আদি যে পদাৰ্থ গোটাহাত পাৰ্থে বোলে শুনিওকো দৈৱ কি হুত পাৰ্থ তুমি শুনা ব্ৰহ্ম মানে জীৱ যিবিলাক কৰ্ম কৰে সেই তাৰ 7টা ভাগ আছে কাক বুলি বৰ্ম কৰ্ম কোন অধিভূত অধিদেৱে আধ্যাত্মাক জানি কেনে মত ভগৱন্ত অৰ্জুনক কৈছে বৰ্ম আৰু কৰ্ম ব্ৰহ্ম মানে জীৱ কৰ্ম মানে কাম আশ্ৰয় অধিদেৱ আধ্যাত্মাক জানি কোনো মতে অধ্যযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বতে যিমানে দেৱতাসকল হওক তেওঁৰ অন্তৰৰ পৰা যিটো গুণ থাকে জ্ঞান থাকে তাৰ ভিন্ন ভিন্ন প্ৰকাৰ আছে পূৰ্বতে কৈছে বুলি কৃষ্ণে বোলে পাৰ্থ কিনো পুছিলা মৰ্ম যি গোটা অক্ষয় নিষ্টে সেই গোট ব্ৰহ্ম প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণই কৈছে পাৰ্থ যি কথা তুমি সুধিলা সেই গোটটো অক্ষয় নিষ্ঠে জানিব নিশ্চয় তুমি জানিবা হবাকো ব্যাপিয়া যিটো আছে নিৰন্তৰ যিজনে সকলোক বিয়পাই ৰাখিছে সংসাৰ যতো নচলয় এতে বোলয় অক্ষয় যিটো বস্তু ক্ষয় নহয় যেনেকে কি বস্তু ক্ষয় নহয় বায়ু ক্ষয় নহয় বতাহ ক্ষয় নহয় জল ক্ষয় নহয় সূৰ্য ক্ষয় নহয় ক্ষয় কেতিয়া কৰিব জীৱকে আত্মা বোলে জানা ধনঞ্জয় স্বভাৱতে ভোক্তা ৰূপে দেহতে আছয় আমাৰ হৃদয়ৰ ভিতৰত যিটো আত্মা আছে তেওঁৱে মানে চলাই লৈ ঘূৰি ফুৰিছে দেহক নিয়ন্ত্ৰণ কৰিছে দেহৰ উদ্দেশী যজ্ঞ দৈৱ কৰে ত্যাগ তাকে কৰ্ম বোলে জানি উকু মহাভাগ সেইটোক উদ্দেশ্য কৰি যিবিলাক যজ্ঞ দ্ৰব্য এৰি দিয়ে ত্যাগ কৰে কৰ্ম কৰে কিন্তু কৰ্ম কৰি ত্যাগ কৰে তাকে বোলে কৰ্ম সেইটো মহাভাগ একাদশ ইন্দ্ৰি মায়া মদ অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মান্তৰ তাহা 11 ইন্দ্ৰিয় দমন কৰি ৰাখিব লাগে অহংকাৰৰ পৰা বিৰত ৰাখিব লাগে মায়াৰ লগত বন্দীও আছে একাদশ ইন্দ্ৰিয় আমাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন্মান্তৰ তাহাৰ 5টা ভূত আছে যেনেকে জল বায়ু পানী অগ্নি সূৰ্য পঞ্চভূত সূক্ষ্ম হৈ পেলাই তন্মান্তৰ লাগাতাৰ নন ষ্টপ চলি থাকে এই হে 24 তত্ত্ব দেহে হৈয়া যুক্ত এইটা 24টা এইবিলাক সকলো মিলাই পেলাই 24টা তত্ত্ব আছে আমাৰ দেহৰ লগত জড়িত আছে মায়াৰ মাজত মিলি হৈ আছে যোগ হৈ আছে জানিবা দেহকে বোলয় অধিভূত দেহৰ ভিতৰতে আছে অধিদেৱ বুলি পুৰুষ বৈৰাগ্য সৰ্বঠায়ে থাকে সূৰ্য মণ্ডলৰ মাজ এই দেৱতাসকল এই সূৰ্যৰ মণ্ডলৰ মাজতে মিলি আছে আমাৰ এই সূৰ্য মণ্ডলটো ক'ত আছে পাকস্থলীত আমাৰ সূৰ্য মণ্ডলটো থাকে এই সূৰ্য তাপ নহলে আমাৰ শৰীৰটো চলাব নোৱাৰে এই সূৰ্য মণ্ডলৰ পৰাই আমাৰ শৰীৰত সম্পূৰ্ণ গৰম ভাৱ দি থাকে সেই তাপৰ পৰাই হজম হয় আমাক নিয়ন্ত্ৰণ কৰি ৰাখে দেহু আদি পুৰুষৰ সৰ্বদেৱতাৰ প্ৰতি তেওঁৱে সকলো দেৱতাসকলক সন্তুলন কৰি ৰাখি থাকে সেই গোট
আদি দেৱ জানা মহামতী। সেইটোৱে গোটেইকেইটা তেনেকৈ কৰিলে 24টা তত্ত্ব আছে। এই সূৰ্য মণ্ডলত যেতিয়া হজম শক্তি হ'ব তেতিয়া শৰীৰত সকলো অন্ন পেটলৈ যোৱাৰ পিছত পাকস্থলী যোৱাৰ পিছত সকলো হজম কৰি পেলাব। তেতিয়া শৰীৰটো সন্তোলন হৈ হৃষ্টপুষ্ট হৈ থাকিব। এহি অধিযজ্ঞ সবাহাৰে অন্তৰ্যামী প্ৰৱৰ্তক নিয়ামিল ফল দাতাও আমি। এই দেৱতাসকল যেতিয়া মানে তাত নিৰন্তন ভাৱে কাম কৰি থাকিব তেতিয়া মানে যিমান দেৱতা আছে, অধি মানে অধিক যজ্ঞ, যিবিলাক কাম কৰে, হাতে হাত হিলাব পৰা, মুখে কথা পাতিব পৰা, কাণে শুনিব পৰা, সেইবিলাক সকলোতে অংগ আছে নে? ফল তেওঁৱে নিজে কাম বিলাক ফল দাতা। আমি ভাবো আমি নিজে কেতিয়াও ক'ব নোৱাৰো, এইবিলাক তেওঁৰে ভলাই লৈ ফুৰোঁ। তেওঁ নহলে খন্তেকো আমি জীয়াই থাকিব। মুক অন্তৰ্যামী জানি বোলয় ঈশ্বৰ, এহি বুদ্ধ নিষ্ঠা ভক্তি বাহে পুৰুষৰ। তেওঁ অন্তৰ্যামী, তেওঁকে ঈশ্বৰ বুলি কয়, এইটোৱে বুদ্ধি বুলি কয়। ভক্তি, তেতিয়াহে ভক্তি বাঢ়িব। পৰমশ্বৰ আচুক জানিবা নাম লয়ে একবাৰে, দেহে যত পাপ আছে শূন্য শুৱে তাৰ। দেহত যদি কিছুমান পাপ আছে, মনত দুখ আছে, কুবুদ্ধি আছে, এইবিলাক যদি কৈ দিয়ে তাত মানে শূন্য হৈ টুকুৰা টুকুৰ হৈ ছিঙি মানে শেষ হৈ যাব। সৰ্বদা যে স্মৰে তাৰ কি কহিব কথা, মৃত্যু কালে স্মৰণ শুনয় বিস্তাৰ। এই কথা এটা কৈছে, আমি যদি ঈশ্বৰক যদি সকলো টাইমতে যেতিয়াই তেতিয়াই শুওঁতে উঠোঁতে বহুতে কাম কৰোঁতে ঘূৰি ফুৰোঁতে স্মৰণ যদি কৰোঁ, মনলৈ আনো, তেওঁ মনত আনো, সেইজনৰ মানুহৰ কি হব, মৃত্যু কালত তেওঁ কি হব, এই বিষয়ে তাৰ ব্যৱস্থা কি হব। প্ৰাণ যিটো মোৰ নাম লয়, মোৰ স্বৰূপক পায়াছটো বুজ হয়। তেওঁ প্ৰাণটো এনেকে মৃত্যু কালত মোৰ নাম লৈ পেলাই মৃত্যু হব, তেওঁৰ স্বৰূপ মোৰ চতুৰ্ভুজ ৰূপটো তেওঁ দৰ্শন পাব, তেওঁ মানে মোৰ লিখিয়া হব, বৈকুণ্ঠত তেওঁ থাকিব পাৰিব। আচুক মোৰ কথা প্ৰাণী আছে যত, দেখয় চিন্তায় যদি মৰণ কালত। মোৰ প্ৰাণৰ কথা মোক যদি দেখে, তেওঁ স্মৰণ কৰে মৰণৰ কালত, জীৱা বস্তুক স্মৰিয়া প্ৰাণৱেৰে, মৰিয়া জন্ম কলবি তাৰ স্বৰূপ ধৰে। মৃত্যু কালত যিটো স্মৰণ কৰিব, জীৱ যাওঁ অৱস্থা, শেষ অৱস্থা যিটো স্মৰণ কৰিব, মনলৈ আহিব, সেইটোৱে আকৌ সেই জন্মত এই জন্মই পাব। লাগে যিয়ে চিন্তা নকৰক, গৰু ছাগলী কুকুৰ মেকুৰী ঘোঁৰা সেইটো আকৌ সেইটো জন্ম পাব বুলি ঠিক নহয়, অৰ্জুনক কৈ আছে। কিন্তু বাইল কাল হন্তে স্মৰে ইটো লোক, সেই সংস্কাৰে মৰণটো স্মৰে মোক। এইটো ডাঙৰ কথা। যিজন সন্তানে মৃত্যু কালত জন্ম কালত বাল্যকালত যিটো স্মৰে, সেইজনো মৃত্যু কালতে সেইটোৱে স্মৰণ কৰিব বুলি কৈছে। অন্য চাইডত কৈছে বাল্যকালত কিছুমান স্বভাৱ আছে, সেই স্বভাৱবিলাক মৃত্যু কালতো সেইটো স্বভাৱতে যাব। পূৰ্ব জন্ম যাৰ আশয় বাসনা, অনাশায়ে মৃত্যু কালে স্মৰে সেই জনা। পূৰ্ব কালত এই দেহাত থকা আগত যিটো স্মৰণ কৰিছিলো, পূৰ্ব জন্মত যিটো আমি কৰ্ম কৰিছিলো, সেই কৰ্ম বাসনা কৰি অহা যিখিনি কাম, এইখিনি মৃত্যু কালত তেওঁ সেইবিলাক স্মৰণ কৰিব। জন্ম হোৱাৰ টাইমত যেনেকে স্মৰণ কৰিব, মৃত্যু হোৱাৰ টাইমত সেইবিলাক স্মৰণ কৰিব। মোৰ নাম স্মৰণে অভ্যাস নাহি যাৰ, যিজনৰ মোৰ নাম স্মৰণ কৰা অভ্যাস নাই, যদি লোকে স্মৰায় মুখে নাহে তাৰ। জৈন যেজন মানুহ সৰহজাত পৰি আছে, আমি কম উপায় হলে তাই বুলি কয়, পিতা হৰিনাম লচোন, তই হৰিনাম লচোন। তেওঁ আকৌ হৰিনাম মুখলে নাহে, তেতিয়া কব এইডালে আকৌ সেইবিলাক কথাহে জানে, তথাপি কৃষ্ণ বুলি নাম স্মৰণলৈ নাহে। দৃঢ় কৰি ৰাম কৃষ্ণ বোলে কৰ্ণ মূলে, তাক নুশুনিয়া আই বাপ মাত্ৰ বোলে। দৃঢ় কৰি সমাজ বহি আছে, সৰহজাতৰ ওপৰত বহি আছে, তেওঁ চকতা, তেওঁ ৰাইজে তেখেতসকলে শাস্ত্ৰ পঢ়ি আছে, পঢ়ি থকা অৱস্থাত কব তুমি ঈশ্বৰৰ নাম লোৱাচোন, একদম কাণৰ ওচৰত গৈ পেলাই কব। মানুহ এনেকুৱা কিছুমান মৰমীয়াল মানুহ আছে, হৃদয়বান মানুহ আছে, তেওঁ কাণৰ ওচৰত গৈ কবগে, তুমি ঈশ্বৰৰ নাম লোৱা, ৰামকৃষ্ণ কোৱাচোন। তেওঁ নুশুনে, তাক নুশুনি পেলাই কি কব, আই বাপ মাক আৰু বাপৰ নামটোহে লয়, কিন্তু ঈশ্বৰৰ নাম নাই। অনেক জন্ম তাৰ
কাছে পাপ রাখি তবদ কৰাৱে চতু বিতে ঢাকি আই অনেক জন্ম তেওঁৰ পাপ আছে এই পাপ বিলাক কি হব চাৰিওফালৰ পৰা এই মৃত্যু কালত চাৰিওফালে হেঁচা মাৰি ধৰিব ঢাকি ধৰিব এতিয়া এই যি বেয়া মানুহজন যিটো কালত পুৰুষৰ প্ৰাণ হুৱে হত যিজন মৃত্যু কালত প্ৰাণ শুদ্ধ এই ৰূপে চিন্তিবেক হৃদি কমলত যিজন শুদ্ধ হত শুদ্ধ মানুহ তেওঁ কি হৃদয়ৰ কমলৰ ভিতৰত য'ত পিতা পৰমেশ্বৰ বহি আছে তেওঁ চিন্তা কৰিব জগতৰ আধাৰ মই ব্যাপক ঈশ্বৰ জগতখনৰ ব্যাপক ঈশ্বৰময় অনুটো অনু আদি সূক্ষ্ম মন অগোচৰ অনুত থাকি অতি সূক্ষ্ম হৈ পেলাই তেওঁ বিচাৰ কৰো কোটি সূৰ্য প্ৰকাশয় প্ৰকৃতিত পৰ অন্তকালে ভক্তি যুগ হৈয়া স্মৰে নৰ কোটি সূৰ্য উজ্জ্বল হৈ উঠিব সেই কালত তেওঁ মানে যিটো প্ৰকৃত শুদ্ধ সত্য মানুহ শুদ্ধ মানুহ তেওঁ মৃত্যু কালত মানে কোটি সূৰ্য তেওঁ প্ৰকাশ দিব প্ৰকাশ পাব তেওঁ ভক্তি যুগৰ বলত তেওঁ স্মৰণ কৰিব পাৰি চাৰিওফালৰ পৰা তেওঁ সহায় কৰিব ঈশ্বৰ পদাবিন্দে প্ৰৱেশিলামতি মন নিচল কৰি পাৱে ব্ৰহ্মগতি যিজনৰ ঈশ্বৰৰ প্ৰতি একান্ত ভক্তি আছে বিশ্বাস আছে তেওঁ একান্ত মানে গতি পাব তেওঁ কোনো বাধা বিঘিনি নোহোৱাকে তেওঁ গতি পাই যাব এন জানি অভ্যাসে পুৰি সৰ্বদায় স্মৰণ চিন্তন মূল তৰণ উপায় এইবিলাক জানিয়ে সকলো টাইমতে স্মৰণ কৰিব লাগে চিন্তা কৰিব লাগে মূল তৰণৰ উপায় তৰি যোৱা উপায় সেইবিলাক স্মৰণ চিন্তন ভাগ কহে যিটো জন সেই গুৰু মোৰ টান বন্ধু চৰণ যিজনে স্মৰণ কৰিবলৈ তেওঁক মানে চাৰিফালৰ পৰা সহায় কৰিব যিজন মানে প্ৰভু ভগৱন্তৰ নাম অতি সূৰ্য আহি তেওঁ জ্ঞান পোহৰ কৰিব জ্ঞানৰ পোহৰ দিব তেওঁ মানে চিন্তন ভাৱনা কৰিবলৈ শুদ্ধ কাম কৰি গৈছে তেওঁ মানে মৰণৰ কালত চাৰিফাল পায় সাংখ্য স্বধৰ্মৰ লাভ হেহি হে কাৰণ অন্তকালে মৰি স্মৰিয়া বুলয় নাৰায়ণ এনেকে ঈশ্বৰ শেষ মুহূৰ্তত স্মৰণ কৰিলে মানে নাৰায়ণৰ নামটো আহিব সামান্য স্মৰণ যেন কহিলো ইম মন বৈশ্য কৰি চিন্তে তাৰ কহু তত সামান্য স্মৰণ কথাবিলাক ইমানখিনি কলো মনটো বশ কৰিব লাগে বেদৰো তত্ত্বক যিটো জানয় সকলে তাৰ হবে যাহাৰ অক্ষয় কৰি বোলে যি বেদৰ তত্ত্ব কথা জানে তেওঁ অক্ষয় তেওঁ ক্ষয় নাইকিয়া ৰাগ দেখ কাম ক্ৰোধ নিৰোধিয়া মন অক্ষতে প্ৰৱেশিবে খোজে সিটো জন যাক খং ৰাগ কাম ক্ৰোধ এইবিলাক নাথাকে তেওঁ মানে অক্ষয় পথত প্ৰৱেশ কৰিব পাৰে ব্ৰহ্মচাৰ্য ধৰি আগে গুৰু উপাখিলা উপদেশ আদি ব্ৰহ্মপদ পাইব গৈলা ব্ৰহ্মচাৰ্য ধৰিবৰ কাৰণে কিছুমান গুৰু উপদেশ লাগিব সেই উপদেশ মতে বেছিকৈ তেওঁ ব্ৰহ্মপদ পাবলৈ পাৰিব স্বৰূপে তোমাত মই কহো তাৰ বুধ প্ৰকৃততে মই এই বিষয়লৈ কম দেহৰ 9খন দুৱাৰ আছে কেনেকৈ এৰি দিব পাৰে হৃদিত মনক নিয়া ৰাখিব নিচল হৃদয়ত মনৰ পৰা তেওঁ নিচলে এক্সাইট কৰি ৰাখিব লাগে ভৱৰ মধ্যত প্ৰাণ থৈব যুগ বলে হৃদিত মনক নিয়া নিচলে হৃদয়টো মনটো নিচলে মানে এক্সাইট কৰি থব পৰা শক্তি আছে ব্ৰহ্ম মধ্য পৃথিৱীৰ মধ্যৰ মাজত আধাৰাৰ হন্তে যে প্ৰণৱ ঘণ্টা নাদে উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাতে আগতে যিবিলাক চিন্তা কৰি আছিলে কৰ্ম কৰি আছে তাৰ ফলত মানে তেওঁ প্ৰাণটো ঈশ্বৰক স্মৰণ কৰি পেলাই তেওঁ প্ৰাণ যাব ব্ৰহ্মৰ প্ৰতিমা নিষ্ঠে জানিবা প্ৰণৱে
ব্ৰহ্ম জীৱক চিন্তা কৰি যিবিলাক জানিব। প্ৰণৱ ইস্মৰে সিটো ইকাৰণে গতি পাৱে। তেওঁ নিষ্ঠা মনে একান্ত ভক্তি মনে তেওঁ ইচ্ছা কৰে, ৰূপ চিন্তা কৰে, সেইজনেহে গতি পাব। ভকতে হাকাৰূপ চিন্তি নাম ইস্মৰে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধি কৰে। ভকত যিজন মানে জ্ঞানী হয় তেওঁ ব্ৰহ্মক চিন্তা কৰি পেলাই তেওঁ সমাধি ধৰিব পাৰে। কৃষ্ণে বোলে দেখা নানা পথে গতি পায়, সুলভ আনন্দ কিন্তু ভক্তি বিনা নাই। প্ৰভু ভগৱন্তই কৈছে যে অৰ্জুনক নানা পন্থত গতি পাব, সুলভ ভালতকৈ ভাল আনন্দ তেওঁ মনলৈ ভাল ভাবেই আহিব, বেয়া ভাৱ নাই, তেওঁ মুক্তি পাবই। সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচাৰ্য যোগে, নামত বিশ্বাস ভৈলে এতে কেনে লাগে। নামক বিশ্বাস কৰিব তেতিয়া ব্ৰহ্ম জ্ঞান পাব, ব্ৰহ্ম জ্ঞান পালে বিশ্বাস হব, বিশ্বাস হলে সকলো জীৱৰ প্ৰতি দয়া মমতা ভাৱ আহিব। অন্যান্য হৰণ হৈয়া ইস্মৰে যিটো লোক, যদ্যপি অজিত মই তবু জিনে মোক। প্ৰভু ভগৱন্তই কৈছে মোক জিনিবৰ কাৰণে, মোক পাবৰ কাৰণে বিভিন্ন দিশ আছে তেওঁ মোক জিনিব পৰা শক্তি। এইবুলি আকৌ মানুহৰ বাহিৰে জীৱ জন্তুৱে জিনিব নোৱাৰে। তেওঁলোক মানুহ শ্ৰেষ্ঠ জীৱ হয়, মানুহ বাহিৰে অন্য কোনো জিনিব নোৱাৰে। মোৰ পদ পাই কিছু নোখোজয়ৱাৰ, জন্ম মৃত্যু এৰাই ইটো তৰয় সংসাৰ। যিজনে মোক স্মৰণ কৰি মোৰ পদটো পায়, অন্য একো নোখোজে, জন্ম মৃত্যু তেওঁ এৰাবই সংসাৰৰ পৰা। বেচাত কামি মি যেন নুগুচয় ৰতি, এহি মতে হৰি পদে নচাৰু কোমতি। যিজন মানে সত্য শুদ্ধ তেওঁ মানে বৈকুণ্ঠলৈ গতি পোৱা মানুহবিলাকে যেনেকৈ ৰতি কৰে, চেষ্টা কৰে, ঠিক তেনেকে বেচা মানুহৰ লগত, মাইকীৰ লগত, মতাৰ লগত যিবিলাক ৰতি হৈ থাকে, খুব আসক্তি হৈ থাকে, সেইবিলাকৰ পৰা মনটো আঁতৰাই ৰাখিব লাগিব। কি কৈছে দেই, বেচাত কামি যেন নুগুচয় ৰতি। যেনেকে বেয়া মানুহ বিলাকে মাইকী মানুহ হওক মতা মানুহ হওক যেনেকে বেচাৰ লগত ৰতি হৈ থাকে, ঠিক সেইমতে তাৰ মনটো বেচাৰ লগতে ধ্যান যাব, সেই মানুহজনী বেচাৰ লগতে ধ্যান যাব। সেই ঠিক তেনেকে ঈশ্বৰৰ পদটো পাবলৈ তেনেকেই চিন্তা কৰিব লাগিব। বেচাটোৰ লগত যেনেকে চিন্তা কৰে ঈশ্বৰক পাবৰ কাৰণে তেনেকে চিন্তা কৰিব লাগিব। কহয় গোবিন্দে মিছে শুনে সৰ্বে নৰ, কালে গ্ৰাহী আহে দেখা বিলম্ব নকৰ। গোবিন্দই মিশ্ৰ কৈছে কালে গ্ৰাহী খাবলৈ লৈছে, দেৰি নকৰিবা, ঈশ্বৰক স্মৰণ কৰা। হাঁহিতে খেলিতে কতো দূৰ নৈ ধৰি, হাঁহোতে খেলোতে কিমান দিন বছৰ গুচি গল, এৰাইবা ক ইচ্ছা যদি বোলা হৰি হৰি। আমাৰ জীৱনটো খেলোতে হাঁহোতে খেলোতে কুকৰ্ম চিন্তা কৰোতেই টাইম পাছ হৈ গল, কাহে